নমস্কাৰ বন্ধু বান্ধৱীসকল, মধুবাটিকা আছাম ইউটিউব চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। 2021 বৰ্ষৰ 4 ডিচেম্বৰ শনিবাৰে সংঘটিত হ'ব বছৰটোৰ দ্বিতীয়টো আৰু অন্তিমটো সূৰ্যগ্ৰহণ। এই সূৰ্যগ্ৰহণ খণ্ড বা আংশিক সূৰ্যগ্ৰহণ। আঘোণ মাহৰ অমাৱস্যা তিথিত হ'বলগীয়া সূৰ্যগ্ৰহণ দিনৰ মান সময়মতে 4 ডিচেম্বৰ শনিবাৰে দিনৰ 10:30 আৰম্ভ হৈ দিনৰ 3:07 অন্ত পৰিব। গ্ৰহণৰ 12 ঘণ্টা আগৰে পৰা সূতককাল আৰম্ভ হ'ব আৰু গ্ৰহণৰ অন্তত সূতককালো সমাপ্ত হ'ব। এই সূৰ্যগ্ৰহণ ভাৰতবৰ্ষত দেখা নাযাব বাবে ভাৰতবৰ্ষত এই সূৰ্যগ্ৰহণৰ সূতককালৰ মানিবলগীয়া নিয়মসমূহ কঠোৰভাৱে প্ৰযোজ্য নহ'ব। 4 ডিচেম্বৰৰ সূৰ্যগ্ৰহণ বৃশ্চিক ৰাশিৰ অনুৰাধা নক্ষত্ৰত সংঘটিত হ'ব। মহাকাশত চন্দ্ৰমা, পৃথিৱী আৰু সূৰ্য নিজৰ কক্ষপথত গতি কৰোঁতে যেতিয়া চন্দ্ৰটো পৃথিৱী আৰু সূৰ্যৰ মাজেৰে যায় তেতিয়া চন্দ্ৰৰ দ্বাৰা সূৰ্যটো ঢাক খাই যায় আৰু পৃথিৱীৰ পৰা সূৰ্যগ্ৰহণ হোৱা দেখা যায়। এইবাৰ সূৰ্যগ্ৰহণত সূৰ্যটো আংশিকভাৱে ঢাক খাই পৰিব আৰু সেইবাবে খণ্ডগ্ৰাস সূৰ্যগ্ৰহণে হ'ব। ই এক খগোলীয় বা মহাজাগতিক ঘটনা। প্ৰায় 4 ঘণ্টা সময় এই গ্ৰহণ থাকিব। গ্ৰহণৰ মধ্যস্থিতি সময় 1 ঘণ্টা 57 মিনিট। এই সূৰ্যগ্ৰহণ দক্ষিণ আমেৰিকা, আণ্টাৰ্কটিকা, অষ্ট্ৰেলিয়া, আটলাণ্টিক মহাসাগৰৰ দক্ষিণ ভাগ আৰু দক্ষিণ আফ্ৰিকাৰ পৰা দেখা যাব। গ্ৰহণ দেখা স্থানসমূহত সূতককালৰ মানিবলগীয়া নিয়মসমূহ পালনীয়। সূতককালৰ আৰম্ভ হোৱাৰ পৰা গ্ৰহণৰ শেষলৈকে কোনো ধৰণৰ মাংগলিক অনুষ্ঠান নকৰিব। গ্ৰহণৰ দিনৰ পৰা এসপ্তাহলৈ দূৰ ভ্ৰমণ যাত্ৰা আদি নকৰিব। সূৰ্যগ্ৰহণৰ দৃশ্য খালী চকুৰে নাচাব। সূৰ্যগ্ৰহণৰ সময়ত হানিকাৰক ৰশ্মি নিৰ্গত হয়। এই ৰশ্মি চকুত পৰিলে চকুৰ ক্ষতি হোৱাৰ সম্ভাৱনা। এনেও সূৰ্যগ্ৰহণ দেখিলে স্নান কৰাটো উচিত। সূৰ্যগ্ৰহণৰ সময়ত ভোজন নকৰিব। কাজিয়া পেচাল তৰ্ক আদিত লিপ্ত নহ'ব। গ্ৰহণৰ সময়ত গছ-গছনি আদি কটা ছিঙা নকৰিব। গ্ৰহণৰ সময়ত শুই নাথাকিব। গ্ৰহণৰ সময়ত ব্ৰহ্মচৰ্য ৰক্ষা কৰি চলা উচিত। গ্ৰহণৰ সময়ছোৱাত বা গ্ৰহণৰ দিনা কোনো ধৰণৰ গুৰুত্বপূৰ্ণ কাগজ পত্ৰত স্বাক্ষৰ আদি নকৰিব। গ্ৰহণৰ সময়ছোৱাত মাটি খন্দা অনুচিত। গ্ৰহণৰ সময়ত গোসাঁইঘৰ বা পূজা থাপনা স্পৰ্শ নকৰিব। গ্ৰহণৰ সময়ত কোনো নিচাজাতীয় দ্ৰব্য সেৱন নকৰিব আৰু গ্ৰহণৰ দিনা আমিষ আহাৰ গ্ৰহণ নকৰিব। গ্ৰহণৰ সময়ত সমুদ্ৰ, নদী বা জলাশয়ৰ কাষত নথকাটো মংগলজনক। গ্ৰহণৰ সময়ত ৰন্ধা-বঢ়া কাম নকৰিব। গ্ৰহণ লগাৰ আগতেই ভোজন গ্ৰহণ কৰিব লাগে। গ্ৰহণৰ সময়ত কোনো তীক্ষ্ণ অস্ত্ৰ আদিৰ ব্যৱহাৰ বা কিনা-কুটা কৰিব নালাগে। সূৰ্যগ্ৰহণৰ সময়ত যিকোনো নিৰ্জন বা জয়াল ঠাইলৈ মুঠেই নাযাব। বন্ধু বান্ধৱীসকল, আমি জানো যে পৃথিৱীৰ গছ, বৃক্ষ, লতা, পশু, পক্ষী, মানৱ সকলোৱে সূৰ্যৰ পৰাই শক্তি আহৰণ কৰে। সূৰ্য হ'ল সৌৰজগতৰ মূল চালিকা শক্তি। ভাৰতীয় জ্যোতিষত সূৰ্যক আত্মকাৰক গ্ৰহ বুলি মনা হয়। গতিকে সূৰ্যগ্ৰহণ হ'লে বাতাবৰণত বহুত প্ৰভাৱ পৰে। সূৰ্যটো বা সূৰ্যৰ গ্ৰহণ দেখা পালেও বা নাপালেও এই গ্ৰহণৰ প্ৰভাৱ সকলোতে কিছু থাকিবই। এই সময়ত বিভিন্ন নকাৰাত্মক শক্তি সক্ৰিয় হৈ থাকে। সেয়ে গ্ৰহণৰ সময়ছোৱাত ঘৰত থাকি ইষ্টদেৱ বা গুৰু মন্ত্ৰ জপ, তপ, প্ৰাৰ্থনা, উপাসনা আদি কৰিলে নকাৰাত্মক শক্তিয়ে অনিষ্ট কৰিব নোৱাৰে। গ্ৰহণৰ সময়ত কৰা জপ, তপ, সাধনাৰ ফল বহুগুণে বৃদ্ধি হয় বুলি জনা যায়। সূৰ্যগ্ৰহণ বা চন্দ্ৰগ্ৰহণৰ ফলত গৰ্ভৱতী মহিলাসকলৰ গৰ্ভ প্ৰভাৱিত হয়। গৰ্ভৱতী মহিলাই গ্ৰহণৰ সময়ত ঘৰৰ বাহিৰত ঘূৰা-ফিৰা নকৰি ঘৰৰ ভিতৰতে আৰামেৰে সুৰক্ষিত হৈ থকাই মংগলজনক। এই সময়ত গৰ্ভৱতী মহিলাই চিঞৰ-বাখৰ কৰা, ভোজন, শয়ন কৰা আদি কাম নকৰিব। কটা ছিঙা আদি নকৰিব। চাকু, বেজী আদিৰ তীক্ষ্ণ বস্তুৰ ব্যৱহাৰ গৰ্ভস্থ সন্তানৰ বিকাৰৰ সম্ভাৱনা আনে। সেয়ে এইবোৰৰ পৰা গৰ্ভৱতী মহিলাই বিৰত থাকিব লাগে। গ্ৰহণৰ সময়ত আগতেই ভোজন কৰিব লাগে।
গৰ্ভৱতী মহিলা, শিশু, বৃদ্ধ বা ৰোগীয়াসকলে অতি প্ৰয়োজন হ'লে তুলসী পাত দি থোৱা জল আৰু ফলৰ ৰস পান কৰিব পাৰে। ভোজন সামগ্ৰীসমূহত তুলসী পাত আদি দি ৰাখিব লাগে। সূৰ্যগ্ৰহণ অমাৱস্যা তিথিত সংঘটিত হয়। পূৰ্ণিমা আৰু অমাৱস্যা তিথিত তুলসী পাত ছিঙিব নাপায়। সেয়ে গ্ৰহণৰ এদিন দুদিন আগতেই তুলসী পাত সংগ্ৰহ কৰি ৰাখিব। গৰ্ভৱতী মহিলাই গ্ৰহণৰ সময়ত ইষ্টজনৰ নাম জপ, গুৰুজনৰ নাম জপ, তপ, স্তুতি, ধ্যান আদি কৰিলে গৰ্ভস্থ সন্তানৰ কল্যাণ হয়। গ্ৰহণ শেষ হ'লে তুলসী পানী, গংগাজল আদি ছটিয়াই স্নান আদি কৰি শুদ্ধ হ'ব লাগে। তুলসী পানী, গংগাজল আৰু সম্ভৱ হ'লে গোমূত্ৰ আদি ঘৰৰ ভিতৰে বাহিৰে ছটিয়াই শুদ্ধ কৰিব লাগে। সূৰ্যগ্ৰহণৰ সময়ত দান দক্ষিণা কৰিলে বহু পুণ্য লাভ হয়। সেয়েহে গ্ৰহণৰ সময়ত কিছু খাদ্যশস্য ব্ৰাহ্মণ, গৰীব লোক আৰু পশু পক্ষীলৈ আগবঢ়াই ৰাখি পিছত সেইখিনি ব্ৰাহ্মণ, গৰীব লোক আৰু পশু পক্ষীক অৰ্পণ কৰিব লাগে। তেনে কৰিলে বহু আশীৰ্বাদ লাভ হয় আৰু জীৱনৰ বহু বাধা বিপত্তি দূৰ হয় বুলি জ্ঞানীজনে কয়। বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভিডিঅ'টোৰ পৰা গ্ৰহণৰ সময়ত মানিবলগীয়া কথাখিনিৰে আপুনি কিছু উপকৃত হ'ব পাৰিব। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ কৰিব। মধুবাটিকা আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি আগবঢ়াই নিব। পৰৱৰ্তী ভিডিঅ'ৰ বাবে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।